আমি কেনেকৈ ৰিষ্টাৰ্ট কৰিব লাগিব ইকনমিটো আৰু এটা আমি আপোনালোকক নতুন কথা এটা কৈছোঁ যে লিড আছাম তাৰমানে ৰিষ্টাৰ্ট অফ ইকনমি তাৰ কাৰণে আমি কৰিব লাগিব আমি জিৰ' নহয় -10,000 crore পৰা আমি আৰম্ভ কৰিব লাগিব তাৰ পৰা আমি জিৰ' পাব লাগিব জিৰ'ৰ পিছত আমি ইকনমিক ডেভেলপমেণ্টৰ কাম কৰিব লাগিব ইটছ এ হিউজ চেলেঞ্জ এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান I think today যেতিয়া ৰাজ্যপালৰ ভাষণতো আমি কৈছোঁ যে we have to work like machine now এই যে 10,000 কোটি টকাৰ যি দায়বদ্ধতা এইটো আমি লাইবিলিটি বুলি কৈছোঁ টোটেল লোনটোতো বেলেগ সেইটো এই বছৰত কৰিব নালাগে এই 10,000 কোটি টকা এই বছৰতে যোগাৰ কৰা ইট ইজ জাইগেন্টিক টাস্ক কাৰণ আপুনি নহ'লে কৰ্মচাৰীক পে কমিশ্যন দিব নোৱাৰিব আপুনি নহ'লে পিডব্লিউডিৰ মানুহখিনিক যদি আপুনি টকা নিদিয়ে ৰাস্তাৰ মেৰামতি নহ'ব এই ধৰণৰ ইমিডিয়েট যিটো লাইবিলিটি এই 10,000 crore আমি ৰিচোৰ্চ অসমৰ নিজৰ ৰাজহ আমি দিব লাগিব আৰু প্লাছ আমি আপোনালোকে দেখিব যে আমি দুটা ইছ্যুৰ কথা কৈছোঁ যে টেপিং অফ অইল ৰয়েলিটি এণ্ড স্পেচিফাইড লেণ্ড টেক্স যি দুখন আমাৰ অলৰেডি অইল ইণ্ডিয়া আৰু ONGC আমাক স্পেচিফাইড লেণ্ড টেক্সৰ ওপৰত সুপ্ৰিম কোৰ্টত কেছ কৰি থৈছে সেইখন আমি অভাৰকাম কৰিব লাগিব অইল ৰয়েলিটিৰ ক্ষেত্ৰত গুজৰাটে কোৰ্টত গ'ল অসম কোৰ্টত নগ'ল আমি ইয়াতে কৈছোঁ যে আমি জুৰিডিকশ্যনেল কোৰ্টত আমি যাব লাগিব আপোনালোকে যদি দেখে 8.1ত কৈছোঁ যে ৰয়েলিটি ডিউজ বাই টেকিং ডিউ অৰ্ডাৰ ফ্ৰম কনচাৰ্ন জুৰিডিকশ্যনেল কোৰ্ট উই হেভ টু মুভ টু দ্য কোৰ্ট আৰু ইণ্টাৰনেল ৰেভিনিউ জেনেৰেশ্যন আমি যদি 15% গ্ৰ'থত লৈ আহিব পাৰোঁ ইট উইল গিভ আছ 1,700 crore মোৰ যদি অৰিজিনেল মই 25লৈকে নাযাওঁৱেই যদি আমি ইকনমিক গ্ৰ'থটো 15%লৈকে লৈ আহিব পাৰোঁ দিছ 12,000 crore উইল বিকাম ইমিডিয়েটলি আমালৈকে 1200 প্লাছ 600 1,800 crore অকল আমাক টেক্স চিষ্টেমটো যদি আমি লাইনত আনিব পাৰোঁ ৰেচনেলাইজ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পাম গতিকে টাফ ডেইজ আহেড ইট ইজ নট এ মানে খুব সহজ সৰল এটা যে আছে না ইটছ এ ভেৰি টাফ ইকনমি ভেৰি টাফ ডেইজ টাফ চেলেঞ্জ আৰু বৃহৎ প্ৰত্যাহ্বান থাকিব চৰকাৰখনৰ সন্মুখত প্ৰত্যেক বছৰে আপোনালোকে যিটো ফিগাৰ দেখিছে 24% এড কৰি যাওক তাৰমানে ধৰক এটা মই আপোনালোকক ফিগাৰত দেখুৱাই দিছোঁ ধৰক এটা ইজি মেথামেটিক্স ছাপ'জ যোৱা বছৰ 14-15ত গ্ৰ'থ আছিলে 9,400 কোটি টকা টোটেল যদি 15% মই